रहना तू पल पल दिल के पास। মানে কি হৈছে জানা না মাথাটো নষ্ট হৈ আছে কি জানছ না ৰাতি দিনে মানুহ আহি সুধি আছে মোৰ ঘৰটো কি হ'ল মোৰ ঘৰটো কি হ'ল ই আহি সুধে ঘৰটো চৰকাৰী বস্তু হয় না চৰকাৰী যেনকে মই দিব পাৰে আৰে পইচাটো হেৰি হৈ আহিব লাগিব আৰু বেনিফিট পইচাটো একাউণ্টত সোমাব লাগিব উঠাই আনিব লাগিব তাৰপিছত কিমান কাম আছে ইহঁতে বুজি নাপায় ভাবিছে কি চৰকাৰৰ পৰা ঘৰ আহিছে আৰু লাগে আমাৰ এনেকৈ দিব নোৱাৰি এইবিলাক হয় নেকি তুমি কোৱাচোন কি ক'ম আপোনাৰ এইবিলাক মেম্বাৰ অভাতে নোহোৱাই ভাল এনেকৈ আৰু সহ্য কৰিব পাৰি নেকি ঐ মই এটা ঘৰ বনালেও মানুহটো খুব লাগি যায় যদি পইচা খাই পেলাই আৰু মেম্বাৰ বহিছে দেখোন আপুনি বহি নহয় তোমালোকৰে কাম কৰি আছো সদায় আৰু তোমালোকতে বহি থকা বুলিয়ে কৈ থাকিবা আৰু কেতিয়া হ'ব আমাৰ বছৰটো পাৰে হ'ব কি ক'ম এতিয়া এই এওঁ সোধা এওঁ এই জাতিয়ে আপুনি কৈ দিলোঁ এই মানে ঘৰৰ কামটো আৰু এওঁ জানে গোটেই আমাৰ এতিয়া ঘৰবিলাক কি হ'ব ভাঙব লগা হৈছে ভাঙব লগা মানে কি চবকে কিন্তু দিব লাগিব এটা এটা গোটেইকে দিব লাগিব যে মোৰ ঘৰৰ বস্তু নহয় এইটো পইচাটো লৈছো এইটো জানো মানে বাকী চবৰে হৈ গৈছে ঘৰবিলাক তাৰমানে বুজি পোৱা নাই তাৰমানে কি জানে ইহঁতৰ হেৰিখিনি আগতে দিয়া হৈছে ইহঁতৰ পইচাখিনি একাউণ্টত আগতে সোমাই গৈছিল আৰু তোমালোকৰ কোনোবাৰ একাউণ্ট ঠিক নাই হেৰি নাই অমুক নাই তমুক নাই ডকুমেণ্টবিলাকে ঠিক নাই পইচাবিলাক সোমাইছে উঠাব পৰা নাই তোমালোকে সেইখিনি কথা বুজি নোপোৱা আৰু মেম্বাৰকহে দুখি থাকা মেম্বাৰ এইবিলাক কাম কৰে কিন্তু নিজৰ পকেটৰ পৰা কৰিব নোৱাৰে নহয় ইমানখিনি কাম যেতিয়া পইচাখিনি মেচেজ হৈ যাব পইচা একাউণ্টত সোমাব তেতিয়াহে আমি কামখিনি আগবঢ়াম আপোনালোকেতো বুজি নাপায় খালি মেম্বাৰকহে দুখি থাকে মেম্বাৰে ঠিক আছে দাদা বাকী সোনকালে অলপ চেষ্টা কৰিব বাকীবিলাকৰো হৈ গৈছে এতিয়া বাকীখিনি ঘৰটো বেয়া পাই আছো কি কৰিম মই মানে পইচাটো সোমোৱা নাই না আমাৰ কাম চলি আছে এইবাৰ আমি এটা কাম কৰিম ফাৰ্ষ্ট টাইম ৰজনী তুমি ঘৰত আছা না তোমাৰ মানে মই আহিলো ৰবা বহুত দিনৰ মানে ঘৰটো এক বছৰ পাৰ হৈ গ'ল তাকেতো খবৰ ল'ব আহিছো মই আলোচনাই মই ৰাস্তাতে গৈছো বোলে তোমাৰ কামখিনি কৰি দিম বহুত চেষ্টা কৰি আছো তুমি মানে একো চিন্তা কৰিবলগীয়া নাই কিন্তু তথাপিও আমি দুজনী এতিয়া মোৰ কথা আছে মই থাকবে হ'ল না আপোনালোক ঘৰটো চাওকচোন ঘৰটো চাওক আছো ঘৰটো চাওকচোন যদি আপোনালোকে কৰিব নোৱাৰে ঘৰতে ল'বাই নালাগে আমি কৰি আছো কাম কৰি আছো তোমাৰটো ফিক্স কৰিমে আপত্তি হৈ যায় তেতিয়াহ'লে মই কাঠখিনি এইটো এটা কেছ মান্ধা আমিও গোটেইকে আপনি কেইদিনমান 2 বছৰে হ'ল আহি কেইদিনমান 2 বছৰ হৈ গৈছিল ফাটি গৈছিল এতিয়া 3 ইঞ্চি কাটনি হ'লে 5 ইঞ্চি কাটনি দিছিল এটা আপোনালোকৰ মিস্ত্ৰী আমাৰ নহয় চিনি পা আমাৰ গাঁৱৰে ইয়াৰে কামবিলাক ভালকে কৰিব লাগিব এনেকে মিস্ত্ৰী আমাৰ দোকানে আমি বস্তু আমি চব গোটাই দি দিওঁ আপুনি নিজে আমি আৰু পইচা মাৰামাৰি বুজি না মোক খালি 3 মাহৰ ভিতৰত ঘৰ লাগে মছলাটো দি পেলাই অলপমান তিনি মাহৰ ভিতৰত মই দিম দিয়া তুমি ইমান দিন ধৈৰ্য ধৰিছা আৰু চিন্তা কৰিব নালাগে এইটো আপনি বেয়া নাপায় মোক দুই বছৰ হ'ল হ'ব এইটো ভাল লাগে না নিজে কওকচোন যাব বেয়া নাপায় মিস্ত্ৰীক ধৰে নিজে পইচা মাৰি পেলাই আজি 1.5 বছৰ 2 বছৰ হৈ গ'ল ঘৰ হোৱা নাই ঘৰ দিয়াৰ টাইমত 15-20 হাজাৰ টকা লৈ গৈছিল লৈ যাই পেলাই 2 মাহত ঘৰ বুলি কৈছিল ঘৰ হোৱা নাই
এবার 3 মাহ ঘন নহয় ডাইরেক্ট থানাত কেস দিম এই রজনীক চিনি পাওয়া নাই যদি 3 মাহ ঘন নহয় এত কথা বয়া কর দিম আমাৰ বাতাবৰণ বৰ ভাঙি আছে ঘৰ দা বহিছে বিশেষ কথাৰ কাৰণে এটা আহিলো মানে বেয়া নাপোৱা আৰু ঘৰদা আৰু কোৱাচোন নাই কি মানে আমাৰতো এইবাৰ বাতাবৰণ আজিতো ঘৰবিলাক ভাঙলা কিমান দিন হৈছে এতিয়া বনোৱা হোৱা নাই এতিয়া মোটামুটি কমেও 1 বছৰ পাৰ হয়েই কিবা পাতি এতিয়া কি হ'ব ঘৰটো আপোনালোকে কি যেতিয়া ফাংচন কৰি আছে তাৰমানে কি মানে এতিয়া থাকিব জেগা নাই এতিয়া কি কৰোঁ আপোনাৰতো আপুনি বহুত ভাল ঘৰতে আছে নহয় ৰ'বা এইখিনি বোলে এইখিনি পইচা মাৰি মাৰি বনাইছোঁ তোমালোকে নাভাবিবা এইখিনি মানে কিমান কষ্ট কৰি মই দুখেৰে নিজে দেউতা কৰি থোৱা বস্তুৰে সেই ঘৰটো বনাইছোঁ হ'ব তোমালোকে হেৰি নকৰবা বুজি গৈছা ইমান দিন হেৰি কৰিছা এইবিলাক বস্তু আমি গোটেই আলোচনা কৰিছোঁ আমি হেৰি কৰিছিলোঁ গোটেইকেইটা মেম্বাৰ মিলি পেলাই যে আমাৰ এৰিয়াত যিখিনি ঘৰ আছে এইবিলাক মানুহবিলাক নেৰা হৈ গৈছে ইহঁতে আমাক এনেকৈ কৈ থাকে আমিনো কি কৰিম তোমালোকক কোৱাচোন যিমান সোনকালে পাৰে ঘৰবিলাক কৰিব লাগে আমি বহুত চেষ্টা কৰি আছো বুজি পাইছা আমি বুলি নহয় আৰু আমিতো আজি এনে বিশেষ আলোচনাৰ কাৰণে আহিলো ঘৰটো পিছত হয় নহয় এইটো পিছত হ'ব তোমালোকে যেনেকে আহি আছা য'তে দেখা পায় মানে এনেকুৱা মই ওলাবই নোৱাৰো যে আমিও এইটো চিন্তা কৰিছো তোমালোকে ইমানখিনি হেৰি কৰিব নালাগে অলপমান ৰবা দেই চাহ খাওঁ নেকি অলপমান চাহ নাখাওঁ নেকি আমাৰ বহুত গৰম লাগিছে আৰু গৰমত দিছে আৰু বতৰটো আজি ভাল নহয় আৰু হেৰি কৰিব নালাগে দেই চাহ নাখাওঁ যদি নাই দে হ'ব এইটো হেৰি কথা মই তোমালোকৰ কামখিনি কৰি দিম দিয়া হা তুমি যিখিনি আছে কষ্ট পাই আছে আমিও কষ্ট পাই আছো এটা আহোক মেম্বৰে কি কৰিব উচিত আমাৰ ঘৰত গেছি নিজে ঘৰ চাব কাৰণে ঘৰ চাব লাগে 3 মাহত কৰি দিম ঠিক আছে 3 মাহ দিনৰ কথা কৈ আপোনাৰ লৰাই বুলি কৈছিলাম মই আৰু আমি দুজনে ব্যৱহাৰ বঢ়িয়া খাব পাইছিলো হৈ যাব টেনচনে নকৰব 3 মাহ নহয় 2 মাহৰ ভিতৰত কৰি দিম বুলি এতিয়া 2 মাহ পাৰ হয় 4 মাহ হ'ল 4 মাহ কমপ্লিট হৈ যাব কি কৰা ভাল হ'ব ঘৰত যাবি নেকি যাওঁচোন মেম্বৰ অৰ্ডাৰ আজি মেম্বৰক দিম আজি লগ পালে দিম মেম্বৰক আজি মেম্বৰক ঘৰ বনাই দিয়া নাই দিম অলপ বাহিৰ যাওক আপুনি আপনি আমার কাছে ভাড়া ঘর চলে আপনি ঘরে ঘর থেকে হবো নাকি ও বেমার কোন গৈছে ও নাই খবর থাকা কি পাছ না খবর কিছু নেই দেখা যাচ্ছে এরি ফোন মার দিছে ও মাটি দেরি মানো আরে ইলা বসি তো ইলা নম্বর তো মারি বললা না চেন্নাই সব পয়সা মারে পড়লা লগ পাও চেন্নাই কিছু বলে চেন্নাই আমি কিছু যাও ওই আমার মেম্বার সিলেক্ট করবা লাগবে